নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰচনা বেগম মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। মই আজি আপোনালোকৰ আগত PMMVY ওপৰত কম। PMMVY হৈছে যে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা। এই আঁচনিখনৰ যোগেদি কেনেকৈ প্ৰেগনেণ্টসকলে অংগনৱাড়ী কেন্দ্ৰৰ যোগেদি মানে আঁচনিখনৰ অধীনত আৰু অংগনৱাড়ী কেন্দ্ৰৰ যোগেদি কেনেকৈ 5,000 আৰু 6,000 টকা পাবলৈ সক্ষম হ'ব সেই বিষয়ে ক'বলৈ ওলাইছোঁ। যে ফাৰ্ষ্ট প্ৰেগনেণ্টসকলে পাব 5,000 টকা আৰু ছেকেণ্ড চাইল্ড যিটো হ'ব আপোনালোকৰ ছোৱালী হ'ব লাগিব, গাৰ্ল চাইল্ড হ'ব লাগিব, তেওঁলোকে 6,000 পাব। আৰু ইয়াৰ যোগেদি মানে অংগনৱাড়ী কেন্দ্ৰৰ যোগেদি আমি এই অনলাইন কৰিব পাৰোঁ আৰু ইয়াৰ যোগেদি আমি এনেদৰে পইচাটো আমি পাব পাৰোঁ। আগতে আমি অফলাইন কৰিছিলোঁ, অংগনৱাড়ী কৰ্মীসকলে গৈ তেওঁলোকক যেতিয়া ফাৰ্ষ্ট প্ৰেগনেণ্ট হয় তেওঁলোকক মানে ফাৰ্ষ্ট কিস্তি, ছেকেণ্ড কিস্তি, থাৰ্ড কিস্তি তিনিটা কৰিছিলোঁ। তেতিয়া তেওঁলোকে 5,000 পাইছিলে। আৰু ছেকেণ্ডটো মানে এতিয়া আজি 4 মাহমান হৈছে, এতিয়া নতুনকৈ ওলাইছে যে ছেকেণ্ড চাইল্ড গাৰ্ল বা ছোৱালী হ'লে তেওঁলোকে 6,000 পাব। আৰু তাৰ কাৰণে অনলাইন কৰিব লাগিব। আধাৰ কাৰ্ডটো লাগিবই চবতে, আৰু MCP কাৰ্ড লাগিব, আধাৰ কাৰ্ড MCP কাৰ্ড। আৰু তাৰ উপৰিও ইশ্ৰম কাৰ্ড, ৰেচন কাৰ্ড, জব কাৰ্ড, এইখন কাৰ্ড মানে তাৰ ভিতৰত কোনোবা এখন হ'লেও হ'ব। ৰেচন কাৰ্ড বা জব কাৰ্ড, ইশ্ৰম কাৰ্ড, তাৰপৰা আয়ুষ্মান কাৰ্ড, এই কাৰ্ডকেইখনৰ ভিতৰত কোনোবা এখন কাৰ্ড মানে আপোনালোকৰ হ'লেই হ'ব। কিন্তু আপোনালোকৰ আধাৰ কাৰ্ড আৰু MCP কাৰ্ডখন লাগিব। MCP কাৰ্ড মানে হৈছে যে প্ৰেগনেণ্টগৰাকী যেতিয়া ৰেজিষ্টাৰ হয় মানে চাব চেণ্টাৰত তেওঁলোকৰ যেতিয়া ভেকচিন দিয়া হয়, প্ৰথম টিটি দিয়া হয় ন, তেতিয়া তেওঁলোকক যিখন কাৰ্ড দিয়া হয় সেইখন MCP কাৰ্ড বুলি কয়, মাতৃ সুৰক্ষা কাৰ্ড। সেইখন বাচ্ছাটো জন্ম হোৱাৰ পিছতো তেওঁলোকে ভেকচিন দি থাকিবলগীয়া হয়, তাত এণ্ট্ৰি কৰা হয়। আৰু তেনেকৈ সেই কাৰ্ডখন জৰুৰী হ'ব। আৰু আপোনালোকে মানে এই অনলাইন কৰিবলৈ হ'লে অংগনৱাড়ী কেন্দ্ৰৰ লগত মানে অংগনৱাড়ী কেন্দ্ৰৰ যোগেদি যাব লাগিব। অংগনৱাড়ী কেন্দ্ৰৰ যোগেদি যাব লাগিব মানে আমাৰ অংগনৱাড়ী কৰ্মীসকলেতো খবৰ লৈয়ে থাকে ন, আশাৰ লগত কণ্টেক্ট থাকে। আৰু তেওঁলোকে জানি যেতিয়া ফাৰ্ষ্ট প্ৰেগনেণ্ট হয় তেওঁলোকে নিজে যায় বা তেওঁলোকৰ গৈ তেওঁলোকৰ যিবোৰ ডকুমেণ্টছ লাগে সেইবোৰ দি তেওঁলোকে নিজৰ মোবাইলত কৰি দিয়ে মানে কেলৈ কৈছোঁ, আমাৰ মোবাইলটো মানে যিটো মোবাইল আমাক পেনাছনিক মোবাইল দিছে, আপোনালোকক আগতো কৈছোঁ, বহুত কামৰ যোগ্য মোবাইল নহয়। মানে আমাৰ নিজৰ কামখিনি কৰিবলৈ নহয়, এনেকুৱা এটা এপছ খুলি কিবা এটা কাম কৰাটো মানে সম্ভৱেই নহয়, হেং মাৰে, ৰৈ যায়। কিন্তু সেইটো কৰিবৰ কাৰণে অনলাইন কৰিবলৈ হ'লেও আমি লগতে লৈ যাওঁ, লগত লৈ গৈ হ'লেও আমি নিজে অনলাইন কৰাই দিওঁ বা নিজৰ মোবাইলতো কৰোঁ। নিজৰ মোবাইলতো বহুতেই কৰিছে বা আমিও কৰিছোঁ অংগনৱাড়ী কৰ্মীসকলে, কিন্তু কৰিবলৈ অলপ অসুবিধা হয়। কিন্তু সেই মোবাইলটোতো একেবাৰে কৰিব নোৱাৰি, কিন্তু বেলেগত কৰিবলৈ হ'লে আমি অংগনৱাড়ী কৰ্মী যাব লাগিব। কাৰণ তাত যিটো পাছৱৰ্ড মানে এই এপছটো খোল খাবলৈ, যিটো PMMVY মানে অনলাইন কৰিবলৈ হ'লে, খোল খাবলৈ হ'লে পাছৱৰ্ড, ID, ইমেইল এইবোৰ চব আমি দিব লাগিব। কাৰণ অংগনৱাড়ী যিটো তেওঁ প্ৰেগনেণ্টগৰাকী ৰেজিষ্টাৰ হৈছে, সেই অংগনৱাড়ী নিজৰ ৰেজিষ্টাৰ হোৱা যিটো এলেকাত তেওঁ প্ৰেগনেণ্টগৰাকী, মোৰ এলেকাৰ যেনিবা কোনোবা এগৰাকী ৰেজিষ্ট্ৰেশ্যন হৈছে, তেওঁক সেই ইউজাৰ IDটো মই দিব লাগিব। কাৰণ মোৰ অংগনৱাড়ী কোডটোৱে হৈছে ইউজাৰ ID, আৰু পাছৱৰ্ড, ইমেইল ID মই দিব লাগিব। দিলে মানেহে মানে প্ৰত্যেকটো চেণ্টাৰত তেনেকৈ অংগনৱাড়ী কেন্দ্ৰৰ ইমেইল ID দিলেহে ইউজাৰ IDটো মানে তেতিয়া সেই পেজটো খোল খাব, তেওঁলোকে অনলাইন নিজেও কৰিব পাৰিব বা আমাৰ দ্বাৰা কৰিব পাৰিব। কিন্তু আমি তাত আমাৰ কামখিনি কৰিবই লাগিব, তেতিয়া হ'ব। আৰু আমাৰ এতিয়া ফাৰ্ষ্ট প্ৰেগনেণ্টৰ আজি 8-9 মাহমান হৈ গৈছে। বহুত মানে আমি কৰিছোঁ, অনলাইন কৰিছোঁ, কিন্তু কালি খবৰ পাইছোঁ যে তেওঁলোকৰ পইচা সোমাইছে বুলি। কাৰণ আমাৰ তেওঁলোকৰ একাউণ্ট নাম্বাৰ থাকে ন, একাউণ্ট নাম্বাৰবিলাকত তেওঁলোকৰ বেনিফিচিয়াৰীবিলাকৰ দিয়া থাকে, তেওঁলোকে খবৰ দিলেহে আমি মানে পাম। আমি মানে আমাৰ লগত একো নাথাকে যে পইচা সোমাইছে তেনেকৈ গম পাম। আৰু ছেকেণ্ড চাইল্ডবিলাকৰো সোমাইছে বুলি কৈছে। কাৰণ আমাৰ গোটেইখনতে মানে চবেই PMMVY কিমান প্ৰেগনেণ্ট থাকে ন, চবৰে ফৰ্মবোৰ ফিল আপ কৰা হয়। একেটা সময়তে পইচা সোমোৱাটো সম্ভৱ নহয়। কোনোবা এটা যিটো কোটাত প্ৰথম কোটাত সোমাইছে, দ্বিতীয় কোটাত বোলে কোনোবা এগৰাকী দিছে, মই নাই পোৱা, মই পাইছোঁ, সেইটো নহয়। পিছৰ বাৰতো এইটো পইচা পাবই, আপোনালোকে পাবলগীয়া প্ৰাপ্যটো পাব, খালি দেৰি হয় আৰু সেইটোৱে কথা। আৰু এটা তাতে ক'বলৈ থাকি গৈছে যে এই আঁচনিখনৰ অধীনত যে তেওঁ যদি মানে চৰকাৰী যিকোনো চাকৰি কৰে, যদি বেনিফিচিয়াৰীগৰাকী যিকোনো চাকৰি কৰে, তেওঁ মানে এই আঁচনিখনত তেওঁ মানে ফিল আপ কৰিব নোৱাৰিব। কাৰণ চব আমাৰ আধাৰৰ লিংক থাকে ন, তেওঁ যদি চৰকাৰী চাকৰি কৰে তেওঁ গম পোৱাই যাব। সেইকাৰণে তেওঁ এই আঁচনিখনৰ তেওঁ মানে অধিকাৰী হ'ব নোৱাৰিব। আৰু ইমানেই আমি যিমান পাৰোঁ আমাৰ কামখিনি আমি কৰি দিবলৈ চাওঁ। আৰু যদি কেতিয়াবা কিবা কাৰণত কেতিয়াবা মোৰে মই বেনিফিচিয়াৰী পাইছোঁ, মোৰ আজি মানে 5-6 মাহে হ'ল, তেওঁলোকৰ মানে ICD নং মানে RCD নং মানে যিটো হেল্থ চেণ্টাৰৰ পৰা দিয়ে, কেতিয়াবা মাতৃ চিনাক্তকৰণ নাম্বাৰ, কেতিয়াবা ভুল থাকে, কেতিয়াবা মানে ANC যেতিয়া প্ৰেগনেঞ্চি চেকআপ কৰি থাকে, তেওঁলোকৰ 4-5টা চেকআপ হয়, চেকআপটোত যদি ইটো মাহৰ লগত সিটো মাহ নিমিলে, তেতিয়া সেই IDটো কিবা এটা ভুল আহে, তেতিয়া
মানে যেতিয়া আমি অনলাইন কৰোঁ নিজৰ মোবাইলতে হওক বা লেপটপত হওক কৰিলেও তেতিয়া মানে এইটো ৰং ইনফৰমেশ্যন বুলি আহে তেতিয়া আমাৰ সেই ফিল আপ নহয় তেতিয়া আমি কিছুমান মিলাবলগীয়া হৈ যায় সেইটো কাৰণে মোৰ সেইটো কৰিব পৰা তেনেকুৱা মোৰ বুলি নহয় বহুতৰে হৈছে কেতিয়াবা হৈ যায় কিন্তু আমি ছাৰহঁতৰ লগত কথা পাতিছোঁ তেনেকুৱা বেনিফিচাৰীকো আমি অনলাইন আমি কৰাই দিম বা হৈ আছে বা কৰিব পৰা যাব আৰু এয়াই যে আমাৰ অংগনবাড়ীৰ যোগেদি আমি আমাৰ যিখিনি কৰিবলগীয়া থাকে আমাৰ অকল আমিয়ে নহয় সকলো অংগনবাড়ী কৰ্মীসকলে সহকৰ্মীসকলে এনেদৰে কাম কৰি আছে আৰু কৰি গৈ আছে আৰু মোৰ যদি মানে ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত লগ পাম আজিলৈ ধন্যবাদ